নমস্কাৰ মধুস্মিতাছ কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰুৱাভাৱে বনোৱা বিৰিয়ানী ৰেচিপি এটা লৈ আহিছোঁ। তাৰ বাবে মই চাউলখিনি ধুই তিয়াই ৰাখিছিলোঁ। এয়া ভাত খোৱা চাউলেই হয়, আপোনালোকে জহা চাউলো ল'ব পাৰে। যি চাউল থাকে সেই চাউলেই বনাব পাৰে। নৰসিংহৰ পাতো লৈ লৈছোঁ, তেজপাত, ৰঙা শুকান জলকীয়া এটা লৈ লৈছোঁ, ডালচেনি, এয়া আদা নহৰু খুন্দনাটোতে থেতেলিয়াই লৈছোঁ, কাজু আৰু কিচমিচো লৈ লৈছোঁ। এইটো ডিমকেইটা মই এনেদৰে বইল কৰি ল'লোঁ আৰু অকিয়াই লৈছোঁ। চাওকচোন, পদিনাৰ পাতো লৈ লৈছোঁ। পদিনাৰ পাত দিলে গোন্ধটোও খুব ভাল লাগে। বিলাহী, পিঁয়াজ অলপ সৰহকৈ কাটি লৈছোঁ আৰু আলু কেইডোখৰমান লৈ লৈছোঁ। যিহেতু অন্য পাচলি মই ব্যৱহাৰ কৰা নাই, আমাৰ ল'ৰাই পাচলি খাই বেছি ভাল নাপায়, সেয়েহে মই এনেদৰে বনাইছোঁ। আপোনালোকৰ ওচৰত যদি কেপচিকাম, গাজৰ, ফ্ৰেঞ্চবিন এইবোৰ আছে, অকণমান কাটি সুন্দৰকৈ দি দিব আৰু বেছি হেল্ডিও হ'ব, লগতে টেষ্টিও হ'ব। এয়া মই তেলখিনি গৰম হ'লত ডিমকেইটা ফ্ৰাই কৰি লৈছোঁ। খুবেই সহজ, কিন্তু মইনো কেনেদৰে বনাওঁ তাকেহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। কেতিয়াবা ইয়াতকৈ ভালদৰে বনালেও ভিডিঅ' বনোৱা নহয়, কিন্তু কেতিয়াবা এনেদৰেও দি দিওঁ, কিয়নো মই এলবামত সংৰক্ষণ কৰিবৰ বাবে ভিডিঅ'খিনি বনাই আছোঁ। যেতিয়াই মন যায় তেতিয়াই বনাওঁ, মন নগ'লে থাকিয়ে যায়। এয়া ডিমখিনি ফ্ৰাই কৰি ল'লোঁ। এইখিনিলৈকে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিও জনাব আপোনালোকৰ মতামত। আমাৰ চেনেললৈ যিসকল দৰ্শক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি অল কৰি দিব, তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন পাই থাকিব। এয়া আলু কেইডোখৰো অকণমান ফ্ৰাই কৰি লৈছোঁ। আপোনালোকৰ মৰমৰ বাবে চেনেলটো এনেদৰে আগবঢ়াই নিবলৈ অকণমান মনত সাহস পাওঁ। এয়া ইয়াতে দি দিছোঁ ডালচেনি আৰু তেজপাত, লগতে পিঁয়াজখিনিও দি অকণমান সময় ভাজি থাকিম। পিঁয়াজখিনি একেবাৰে ৰঙা কৰি মই বিৰিয়ানী যেনেদৰে বনাই তেনেদৰে নকৰোঁ, আৰু যিহেতু মই ঘৰুৱাভাৱে খুব সাধাৰণকৈহে বনাইছোঁ। এয়া পিঁয়াজখিনি ভাজি আছোঁ। মই বেছি স্কিপ কৰি দিয়া নাই, আপোনালোকক সকলোখিনি দেখাবলৈ যত্ন কৰিছোঁ। যিসকলে নতুনকৈ বনায় সেইসকল উপকৃত হ'ব পাৰিব। খুব কমকৈ দেখাই দিলে যিসকলে প্ৰথম বনায় সেইসকলে হয়তো নুবুজিবও পাৰে। এয়া মই নৰসিংহৰ পাত দি দিছোঁ, শুকান জলকীয়াটোও দি দিছোঁ, কাজু কিচমিচ মই এতিয়াহে দিছোঁ। আপোনালোকে পিঁয়াজ ভজাৰ আগতে তেলত প্ৰথমতে ফ্ৰাই কৰি লৈ কাঢ়ি থৈ দিবও পাৰে, কিন্তু মই এনেদৰে লোৱা নাই। বেছি ভাজ খাই গ'লেও ভাল নালাগে, সেইদৰে এনেদৰে অকণমান লৰাই লৈছোঁ। এতিয়া ইয়াতে মই বিলাহীখিনি দি দিছোঁ কাটি থোৱা। এবাৰ বাৰু মোৰ দৰেও বনাই চাবচোন, কেনেকুৱা পাই কমেণ্ট কৰি জনাব। এয়া মই জোখমতে চেনি অকণমান দিলোঁ আৰু জোখমতে নিমখ দিছোঁ দেই। এয়া দিছোঁ ধনিয়াৰ গুড়ি আধা চামুচ, জিৰাৰ গুড়ি আধা চামুচ আৰু জালুকৰ গুড়ি আধা চামুচ দিছোঁ। মই গোটা জালুক ব্যৱহাৰ নকৰিলোঁ, বেছি জ্বলা হৈ গ'লেও খাব নোৱাৰে যিহেতু। এয়া মই আটাইখিনি খুব ভালদৰে ভাজি ল'লোঁ। ইয়াতে জোখমতে হালধিও দি দিছোঁ। অন্য মই ৰঙৰ বাবে মছলা ব্যৱহাৰ কৰা নাই, হালধি ৰঙেই হৈ যাব। এয়া এতিয়া মই পদিনাৰ পাতখিনি মিহিকৈ কুটিও দি দিছোঁ। পদিনাৰ পাতখিনি দিলে গোন্ধটো খুব ভাল লাগে বিৰিয়ানীখিনিৰ। এয়া এতিয়া মই উতলা গৰম পানী দি অকণমান লৰাই ল'ম। এতিয়া মই চাউলখিনি যে তিয়াই ৰাখিছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ। এতিয়া আৰু আমাৰ বেছি কাম নাথাকেই, খুব সহজভাৱে হৈয়ে যাব বিৰিয়ানীখিনি। এয়া চাওক, মই আটাইখিনি ভালদৰে মিহলাই দিলোঁ। এতিয়া ডিমকেইটা ওপৰতে দি দিছোঁ। আলুখিনিও দি দিছোঁ। আলুখিনি সেইবাবে ফ্ৰাই কৰি ল'লে ভাল হয়, টেষ্টটো বেছি ভাল লাগে। এতিয়া উতলা গৰম পানী দি দিছোঁ আৰু ঢাকনিখন মাৰি দিম। ইয়াতে মই 2 চামুচ ঘিউ দিছিলোঁ, কিন্তু ভিডিঅ'টো হয়তো কাট খাই গ'ল নেকি। আপোনালোকে অকণমান ঘিউ দি দিব, তেতিয়া সলসলীয়া হ'ব, বিৰিয়ানীখিনি খায়ো ভাল লাগিব। এয়া চাওক, মই ঘৰতে নিজে বনাই লোৱা বগৰীৰ আচাৰ লৈ
আৰু অকণমান চাটনি লৈ লৈছোঁ, লগতে পিঁয়াজ কাটি লৈছোঁ আৰু এনেদৰে আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ।